কবিতাৰ শিৰোনাম সংগ্ৰামী মই। মেঘবোৰে আজি আকাশখন উন্দুলাই আনিছে। গৰু ছাগলী হাঁহ পাৰ যত যি আছিল সকলো দৌৰি পলাইছে। কুৰুক্ষেত্ৰ যুদ্ধৰ দৰে জীৱনটো হল এখন যুদ্ধক্ষেত্ৰ, আৰু এই যুদ্ধৰে এজন অন্যতম সৈনিক মই। দিন ৰাতিৰ হিচাপ নাৰাখি পলে পলে সংগ্ৰাম কৰিছো কেৱল জীৱনত আগবাঢ়ি যাবলৈ। নানা জ্ঞানীজনৰ কথাই মোক অনুপ্ৰেৰণা যোগাইছে। আশাবোৰে আগবাঢ়িবলৈ সাহস আৰু আত্মবিশ্বাস তুলি দিছে। তাৰ মাজতেই দুখ হতাশা আৰু কিছুমান লোকৰ প্ৰতাৰণাই নানা ধৰণে যন্ত্ৰণা দিছে। তথাপিও মনতে সাহস বান্ধি আগুৱাই গৈ আছো। কষ্টৰে প্ৰতিহত কৰিছো জীৱন বাটৰ ধুমুহা। শিল ভাঙিছো, বুকুত হাতুৰি কোবাইছো, তথাপিও থমকি ৰোৱা নাই। গৈ আছো কেৱল আগলৈ আৰু আগলৈ। ৰাতি নিশাচৰে বাট আগচিছে, অসুৰা মুখুৰা পথে ভৰিৰ তলুৱা ফালি পেলাইছে, তথাপিও পিছলৈ চোৱা নাই। কেতিয়াবা মন যায় অলপ থমকি ৰবলৈ, কিন্তু সময়ৰ লগত খোজটো মিলাবই লাগিব। সেয়ে দুখ কষ্ট বেদনা আদি সকলো পাহৰি গৈ আছো কেৱল নিজ লক্ষ্যৰ কাষলৈ। কেতিয়াবা ভাঙি ছিঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছো, তথাপিও এৰা নাই সংগ্ৰাম। কাৰণ এইয়া জীৱনৰ সংগ্ৰাম, আৰু সেই সংগ্ৰামৰ অন্যতম সংগ্ৰামী মই।